If you want to change your life, change your habits. যদি আপুনি আপোনাৰ জীৱনটো সলনি কৰিবলৈ বিচাৰিছে তেন্তে আপোনাৰ অভ্যাস সলনি কৰক। নমস্কাৰ, সুখী মনৰ ঠিকনালৈ মই চয়নিকে আপোনালোকক পুনৰবাৰ আদৰণি জনাইছো। আৰম্ভ কৰিবলৈ লৈছো এটি নতুন ভিডিঅ'। আমি প্ৰত্যেকই নিজৰ ধৰণেৰে জীৱনটো গঢ় দিব বিচাৰো। কিন্তু কেতিয়াবা যেন সময়বোৰ আমাৰ আয়ত্তত নাথাকে। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে সময়বোৰ নিজৰ ধৰণেৰে গৈ থাকে। জীৱনটো মোৰ নিজৰ, কিন্তু অভ্যাসবোৰ যেন মোৰ নিজৰ নহয়। মন গলেও আমি ৰাতিপুৱা 5 বজাত বিছনা এৰিব নোৱাৰো। বহু চেষ্টা কৰিও নোৱাৰো। কিয় নোৱাৰো? কাৰণ আমি গম নপোৱাকৈ আমাৰ অভ্যাসবোৰে নিজে নিজে এটা ৰাস্তা লৈ লৈছে। যদিহে আপুনি জীৱনটো নিজৰ ধৰণেৰে গঢ়ি তুলিব বিচাৰে তেন্তে এই অভ্যাসবোৰ আপোনাৰ নিজৰ আয়ত্তত আনিব লাগিব। আমি কেতিয়া বিছনা এৰিম, কেতিয়া খাম, কেতিয়া পঢ়িম, কেতিয়া নতুন কিবা এটা কৰিম, এই সকলোবোৰ নিজৰ আওতালৈ আনক। নিজৰ বাবে প্ৰয়োজন বুলি ভবা কিছুমান অভ্যাসৰ তালিকা কৰক আৰু মনোবল বান্ধি অধিক উৎসাহেৰে এই অভ্যাসবোৰ সদায় ফলো কৰিবলৈ লওক। এদিন দুদিন কৰোঁতে কৰোঁতে এই অভ্যাসবোৰ আমাৰ বাবে একেবাৰে সহজ হৈ পৰিব। আমি পুৱা উঠি সদায় দাঁত ব্ৰাছ কৰোঁ, ব্ৰেকফাষ্ট কৰোঁ, গা ধুওঁ, এই কামবোৰৰ বাবে আমাক কোনেও ক'বলগীয়া নহয়। ঠিক সেইদৰে ৰাতিপুৱা 5 বজাত শুই উঠা, অকণমান ব্যায়াম কৰা, জীৱনটো ধুনীয়া কৰিবলৈ প্ৰয়োজন বুলি ভবা প্ৰতিটো কামেই এদিন দুদিনকৈ কৰি যোৱাৰ ফলত একেবাৰে সহজ যেন লগা হৈ পৰিব আৰু দৈনন্দিন জীৱনৰ অংগ হৈ পৰিব। তেতিয়া সময়বোৰ নিজৰ মতে চলাব পাৰিব। জীৱনটো নিজৰ হৈ পৰিব। সু অভ্যাসবোৰে প্ৰতিটো দিনে সুন্দৰ আৰু পোহৰময় কৰি তুলিব। জীয়াই থাকি ভাল লগা হৈ পৰিব। নিজৰ বাবে প্ৰয়োজন বুলি ভবা 5টা অভ্যাস আজিয়েই মনতে ভাবক, বহীত লিখি ৰাখক আৰু আজিৰ পৰাই ফলো কৰিবলৈ চেষ্টা কৰক। যিকোনো পৰিস্থিতিতে আপুনি এই অভ্যাসকেইটা ফলো কৰি যাওক। এই 5টি অভ্যাস যেতিয়া সহজ হৈ পৰিব, আকৌ নতুন 5টি অভ্যাস আপুনি ইয়াৰ লগত যোগ দিয়ক। এইদৰে সময়বোৰ নিজৰ ধৰণেৰে আগবঢ়াই লৈ যাওক। আপোনাৰ জীৱনটোৰ গৰাকী আপুনি নিজে হৈ উঠক আৰু জীয়াই থাকক নিজৰ ভাল লগা ধৰণেৰে। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। আটাই ভালে থাকক। পুনৰ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিম। যদি আপুনি জীৱন সম্পৰ্কীয় এনে ভিডিঅ' আগলৈও চাব বিচাৰে আৰু জীৱনৰ এনে সৰু সৰু কথাবোৰ অনুধাৱন কৰি নিজকে সুখী কৰি তুলিব বিচাৰে তেন্তে সুখী মনৰ ঠিকনা চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টি চাই ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।